ৰাজভৱনৰ পৰা এটা বাণী আছে, বাণীটো হ'ল under the provision of article 2071 of the Constitution of India, I Sri Lakshman Prasad Acharya, Governor of Assam, recommend the introduction of the Karbi Welfare Autonomous Council Bill 2025 in the Assam Legislative Assembly. Now, Sri Ronos Begu. মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল 2025 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 3 again honorable মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ।